সিদিনা যে হুঁচৰি গাইছিলোঁ তাৰে আজি খানা খাম। আমাৰ ঘৰটো আকৌ নেমু বাবেও বিখ্যাত নহয় ৰাইজ। এয়া নেমু নিব পাহৰিছিলোঁ, বা আৰু মই আহিছোঁ এয়া নেমু নিবলৈ। এইবেলি আমাৰ ঘৰৰ লেচু চাগে আমি খাব নাপাম, কেৰ্কেটুৱাইহে বেছি খাইছে ৰাইজ। আৰু এইপিনে আমি আহি পাওঁ মানে খুৰী আৰু আমাৰ গেষ্টিকে চব কৰি মেলি আজৰিয়ে কৰিলে। তাৰপিছতে এইপিনে এয়া বনোৱা ষ্টাৰ্ট কৰিলে। প্ৰথমে এয়া চিকেন বনাই আছে আৰু আনফালে মাছ বনাই আছে। আগতে আকৌ হুঁচৰিবোৰ বহুত ৰাতি ৰাতিহে আহে। আগতে মানুহৰ ঘৰত জপনা বা নঙলা আছিল। নঙলা আৰু জপনাখন খুলি যিমান ৰাতি হ'লেও এটা হুঁচৰি তাল ফালকৈ গাই দিলে মানুহ উঠি আহে। আজিকালি আকৌ গেটত মস্ত তলা এটা লগাই মানুহবোৰ সোনকালে শুই যায়। সেইবাবে আমি আকৌ 9টা বজাৰ আগতে মানে 10টামান বজালৈকে হুঁচৰি গাই থাকোঁ আৰু। বাৰু এয়া আকৌ আমাৰ খানা চব ৰেডি হৈ গ'ল দেই। তাৰপিছতে এয়া আমি সকলোবোৰ বহিলোঁ ভাত খাবলৈ। এইবোৰে ফূৰ্তি আচলতে। বাৰু ৰাইজ আজিলৈ ইমানেই, আৰু হুঁচৰি কোনে কোনে গালে আৰু খানা খালে কমেণ্ট কৰি জনাব।